নমস্কাৰ সকলোকে মই কোনো ব্লগাৰ নহয় বা মই কোনো ইউটিউব চেনেল চলাই থকা মই ল'ৰা নহয় কিন্তু আজি বহুত মনত ইচ্ছা আছিলে কাৰণে মই আহিলোঁ জুবিন দাৰ কাষলৈ আৰু আহি দেখা পালোঁ মই আপোনাৰ আহিছোঁ এতিয়া টাইমটোতো আপোনালোকক মই দেখুৱাব নোৱাৰিম মই আহিছোঁ ৰাতি 2টা বজাত আহি মই যিটো ভিৰ দেখিলোঁ কাৰণ মোৰ লগৰটোৱে ক'লে যে দিনত যাব নোৱাৰোঁ বহুত ভিৰ হয় ৰাতি অলপ কমিব কিন্তু ৰাতিও আজি ৰাতি মানে কি আপোনাৰ এই ৰাতিপুৱালৈ 2টা বজাত মই আহি যিটো ভিৰ দেখিলোঁ মই এটাই কথা ক'ম কিমান অনুৰাগী বা এজন মানুহৰ কাৰণে কিমান মানুহ মৰিব পাৰে বা ভাল পাব পাৰে তেওঁ এই প্ৰমাণ আজি মই জীয়াই থকা অৱস্থাত মই আজি আহি মই ইয়াত মই দেখা পালোঁ জুবিন দাৰ য'ত আমাৰ সমাধি কৰা হ'ল তাত মই দেখা পালোঁ আৰু ইয়াত কোনো জাতি নাই ধৰ্ম নাই কোনো ভেদভাৱে নাই যোনে যাৰ যি ইচ্ছা কৰিছে কোনোবাই সেৱা কৰিছে কোনোবাই জুবিন দাক ধৰি লৈ ফটোখন কান্দিছে চবৰে নিজৰ ইচ্ছা আৰু এনেকুৱা এটা পৰিৱেশ স্থান মই অসমখনত মই প্ৰথমবাৰ মই দেখিছোঁ কাৰণ অসমত দ্বিতীয় দিন এনেকুৱা এটা জেগা পবিত্ৰ স্থান কোনো মানুহে নাপায় মই ভিডিঅ'টো কৰিছোঁ মই ইমান কথা ক'ব নাজানো কিন্তু মোৰ মনত যিখিনি আছিলে মই আপোনালোকক সেইটো মই জনাইছোঁ আৰু এতিয়াও এই পৰ্যন্তলৈকে আপোনালোকে চাকি চাওক মই ভিডিঅ'টো মই কৰিছোঁ যদিও মোৰ নিজৰে হুঁচ নাই সেইটো সময়ত মই কেলৈ আহিছোঁ বা কি কৰিছোঁ মোক খালি মই জুবিনৰ ফটোখন চাই মই বহুত টাইম মই তেওঁক য'ত শ্ৰদ্ধাঞ্জলি জনাই তাত মই ৰখি মই কিছুমান এনেকুৱা মানে মুহূৰ্ত দেখিলোঁ আজিৰ যুগত য'ত নেকি মানুহে অকল ধন সম্পত্তি টকা লোভ লৈ মানুহ আজিকালি মৰি যায় তাত মই খুব বেছি 15 মিনিটমান মই তেওঁক য'ত শ্ৰদ্ধাঞ্জলি জনাইছে মানুহবিলাকে য'ত গামোচা দিছে বা তেওঁৰ প্ৰতি কিবা এটা শ্ৰদ্ধা ৰাখি কিবা বেলেগ এটা বস্তু দিছে সেই জেগাটোৰ প্ৰথম এটা ল'ৰা মই দেখিলোঁ মই ভিডিঅ'টো এইটো কাৰণে মই সেইটো সময়ত মই নকৰিলোঁ কাৰণ মই নিজে মানুহটো মই ভাবি পোৱা নাছিলোঁ মই কি কৰি আছোঁ ইয়াত বা মানে এজন ভগৱানৰ ওচৰত ভবাও নাছিলোঁ যে এইজন মানুহক কোনোবা দিনাখন ভগৱান ৰূপে মই মানিম মই সেইজনৰ ওচৰত মই জাষ্ট হাত দুখন মই জোৰ কৰি মই ৰখি আছোঁ তেতিয়াই মই দেখিলোঁ যে এটা ল'ৰাই আহি তেওঁৰ য'ত শ্ৰদ্ধাঞ্জলি জনাইছে তাত নিজৰ ডিঙিৰ পৰা সোণৰ চেইন এডাল খুলি দলিয়াই থৈ গ'ল কিয় কি বিচাৰিছে তেওঁলোকে আপোনালোকে এই খোপা যিখিনি আপোনালোকে মানুহ দেখিছে এই মানুহখোপা কিয় ৰখি আছে ইয়াত কিয় আজি ৰাতি এতিয়া মই 2টা বজাত আহিলোঁ মই এতিয়া 2:30 বাজি গ'ল আজি এই মানুহখিনিয়ে কিয় ইয়াত আহি এনেকুৱা ধৰণৰ কৰি আছে যে উই ৱান্ট জাষ্টিছ বা জাষ্টিছ লাগে আমাক কিয় বিচাৰিছে সেই আৱেগটো বা সেই মানুহজনৰ প্ৰতি থকা মৰম চেনেহখিনি ৰাইজৰ মনত যিটো মৰম চেনেহ আছে সেই কথাখিনি আজি কিয় কিছুমান লোকে বুজি পোৱা নাই এই বস্তুটো যে এটা ৰাজনীতিৰ দিশে লৈ গৈ আছে মই সেই কথাটো বুজি পোৱা নাই কি লাগে আজি অসমখনত আজি অসম বহুতেই শান্ত এখন অসম আৰু বহুত ধুনীয়াকৈ চলি থকা অসম আছিলে আজি জুবিন দা ঢুকোৱাৰ পিছতে মই কিছুমান কথা এনেকুৱা অনুভৱ কৰি পাইছোঁ যে তেওঁ নোহোৱা হৈ গ'ল কিন্তু তেওঁ নোহোৱাক লৈয়ে অসমখন আজি এনেকুৱা এটা দিশেৰে তেওঁ লৈ যাব বিচাৰিছে তেওঁ নাথাকিও এনেকুৱা এটা দিশে লৈ যাব বিচাৰিছে যে চবে এক হওক চবে একেলগে থাক নাই কোনো তেওঁ নিজে কয় যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা কিয় সকলোৱে সেই কথাটো অকণমান হ'লেও গভীৰভাৱে নিজৰ মনত ভাবক আজি এওঁলোকে চিঞৰি আছে উই ৱান্ট জাষ্টিছ কিয় উই ৱান্ট জাষ্টিছ চিঞৰিব লগা হৈছে আজি অসম নিচিনা গণতন্ত্ৰ দেশ এখনত অসম যিখন এখন এনেকুৱা এটা আপোনাৰ স্বাধীনতা মই দেশ বুলিতো ক'ব নোৱাৰোঁ কিন্তু আমাৰ অসমখন এনেকুৱা এটা স্বাধীনতা আছিলে য'ত আজি কিয় এইটো পৰিস্থিতি আহিলেগৈ এবাৰ ভাবিছেনে
এবাৰ আপোনালোকে ভাবি চাইছে কিয় এইটো কৰিছে? কাৰণ কেলৈ কোনো কাৰো কাৰণে নাভাবে। এয়া চাওক, মই এতিয়া ইয়ালৈ মই যেতিয়া তাত আছিলোঁ, মই তাত গৈ চালোঁ কিছু মুহূৰ্তত তেওঁক য'ত শ্ৰদ্ধাঞ্জলি তাৰ অকণমান আগলৈ গৈ মানুহে তাত তেওঁক হৰিনাম লৈ তেওঁ গোৱা গীতখিনি লৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আছে। কিন্তু আপোনালোকে ভাবক, এই ৰাতিখন আজি গুৱাহাটীত থকা প্ৰত্যেকটা ল'ৰা আজি কৰ্ম কৰিম বুলি আজি ঘৰৰ পৰা ওলাই আহিছে, কিন্তু কাৰ মনত কি আছে, কাৰ মনত কি আছে ইয়াতে দেখা পায়। এই মানুহখিনি আজি টোপনি ক্ষতি কিয় ইমান সিহঁতি ইয়াত বহি থকা কোনো কাৰণেই নাই। সিহঁতি আহিছে পইচা ঘটিবলৈ গুৱাহাটীত, কিন্তু পইচা ঘটিবলৈ আহিও যে সিহঁতি নিজৰ অলপমান দিনটো কাম কৰিও, দিনটো দুখে কষ্টৰে ভাগৰে, হয়তো মই যিমানটোলৈকে জানো গুৱাহাটীত থকা যিখিনি কাম কৰিবলৈ বাহিৰৰ বুলি ক'বলৈ নাযাওঁ, মই অসমৰে আমাৰ কিছুমান ল'ৰা গুৱাহাটীত কাম কৰিম বুলি ওলাই যায়, সৰু সৰু কাম কৰি কিছুমান চলি যায়, কিন্তু দিনে ৰাতিয়ে কষ্ট কৰি লোকৰ এষাৰ দুষাৰ কথা শুনি কিছুমানে ৰেপিড' চলায়, কিছুমানে উবেৰ চলায়, কিছুমানে আৰু সৰু সুৰা কাম কিছুমান কৰিব পাৰে, হয়তো মাছ মাংস দোকান এখনো খুলি থাকিব পাৰে। কিন্তু আজি অকণমান সময় উলিয়াই ইয়াত কিয় এওঁলোকে এনেকৈ আছেহি, বা আমাৰ প্ৰিয়জনৰ ওচৰত আমি এটা সেৱা জনাওঁ বুলি কিয় আছেহি? তেওঁলোকৰ দুখ কষ্ট আছে, তেওঁলোকৰ দুখ ভাগৰ বোলা বস্তু এটা আছে, কিন্তু সকলোৱে ইয়াত আহি নিজকে তেওঁৰ চৰণত অৰ্পণ কৰিছে। তো ভাবক আপোনালোকে কেনেকুৱা এজন মানুহ হ'ব লাগিব। আজিলৈকে ভগৱানকো মই এনেকৈ ফটো লগাই মই পূজা কৰা দেখা নাই। মই এইটো ক'বলৈ নাযাওঁ যে ভগৱান নাই বা কিবা নাই, কিন্তু আছে ভগৱান, কিন্তু এওঁ নিচিনা জীৱিত ভগৱান আজি লাইফত প্ৰথম মই দেখিছিলোঁ বা আজি অনুভৱ কৰিছোঁ যে এনেকুৱা এজন মানুহ আছিলে, যাক লৈ সমগ্ৰ অসমবাসী ইমানেই মানে অন্তৰত দুখ লৈ আজি আহিছে মানুহ। মই এইটো নকওঁ যে মানুহ আহিছে, কিন্তু আহিছে কিয়? কাৰণ কেলৈ তেওঁৰ প্ৰতি বেলেগ এটা শ্ৰদ্ধা আছিলে। মোৰ ক'বলৈ একো ভাষা নাই, কাৰণ কেলৈ মই না আপোনাৰ হয়, না ব্লগাৰ হয়, না মই ইউটিউবাৰ হয়, মই একোৱে নহয়, কিন্তু যিখিনি মোৰ মনত আছিলে মই সেই কথাখিনি আপোনালোকৰ আগত মই প্ৰকাশ কৰিছোঁ। আৰু কিছুমান মানুহ মই এনেকুৱা দেখিছোঁ, যোনে আহিছে জাষ্ট নিজৰ স্কুটি বা বাইক এখন লৈ আহি ইয়াত তেওঁলোকে জুবিনদাৰ যিটো তেওঁলোকে গান ভাল পায়, মনৰ পচন্দৰ গান, সেইটো বজাই আহি কিনে স্কুটিতে বা নিজৰ বাইকখনতে হ'লেও বহি আছে, বহি একান্ত মনে জাষ্ট তেওঁৰ ছবিখনলৈ চাই আছে যে তেওঁ আহিব বা তেওঁ কিবা এষাৰ ক'ব। কিন্তু সেই আশা সকলোৰে মনত আশা হৈয়ে থাকি যাব মোৰ মতে, কাৰণ কেলৈ যিহেতু আমি তেওঁক হেৰুৱালোঁ, তেওঁকতো আমি ঘূৰাই নাপাওঁ। কিন্তু যিমানখিনি ইয়াত মানে মানুহ আছে, মই তেওঁলোকৰ মনত মই এইটোৱে ভাৱ দেখিছোঁ যে তেওঁলোকে হয়তো জুবিনদাক ন্যায় দিয়াবগৈ, লাগিলে আজি নহ'লেও কাইলৈ হ'লেও বা লাগিলে এবছৰেই হওক, কিন্তু জুবিনদাই ন্যায় পাব যেন মোৰ অনুভৱ হৈছে। কাৰণ ইমান মৰম চেনেহ, ইমান আগ্ৰহ মানুহলৈ মই দেখা নাই। অলপ আগত যে আপোনালোকক কৈ আছিলোঁ যে স্কুটি বাইকত বহি কিছুমান মানুহে নিজৰ মন পচন্দৰ গান লগাই আহি জাষ্ট জুবিনদাৰ ফটোখনলৈ চাই বহি আছে। এইজন দাদাক মই আহাৰ পৰা মই লক্ষ্য কৰিছোঁ, তেওঁ জাষ্ট এই বক্সটো লৈ আহিছে, বক্সটো লৈ আহি তেওঁ একান্ত মনে তেওঁ ফটোফালে চাই সেইফালে লাগি আছে হল্ডিং, আপোনালোকে দেখিছে চাগে, তেওঁ একান্ত মনে চাই জাষ্ট নিজৰ স্কুটিখনতে বহি আছে। তো সেই আৱেগখিনি আমি কেতিয়াও নিজৰ মনতে আমি লুকুৱাই ৰাখিব নালাগিব। আৰু তেওঁক মই ভাল পাই, তেওঁক ভালনে বুলি সুধি বা মই চেকো মিলাইছোঁ, তেওঁ মোক ধন্যবাদো জনাইছে ছাপৰ্ট কৰাৰ কাৰণে। তো মই এইটো কথা কৈছোঁ যে মানুহে সদায় সত্য কথাটো ক'ব লাগে। তাৰপিছত মই বহুত সময় থাকি মই 3টামান বজাত মই ওলাই আহিলোঁ, আৰু ঘূৰি যাওঁতে ভাবিলোঁ আপোনালোকক সকলোকে এটা সমগ্ৰ যিটো তাত পৰিৱেশ চলি আছে, গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱাওঁ যে কিমান মানুহ। আপোনালোকে নিজে গাড়ী দেখিয়ে গম পাইছে চাগে। এই ৰাতিখনো এতিয়া 3টা বাজিলে, মই ঘূৰি গৈ আছোঁ ৰুমলৈ, 3টা বাজিলে। তো মই এনেকুৱা আৱেগ অসমত বা য'তে নহওক মই ক'তো দেখা নাই আজিলৈকে। আৰু ঘূৰি যাওঁতে দৃশ্য এটাও দেখিলোঁ। আজি আমাৰ সোণাপুৰৰ পৰা আপোনাৰ যোৰাবাট বুলি যিটো কয়, সেই যোৰাবাটত জাম যথেষ্ট জাম। মানে আপোনাৰ ঘূৰি যাওঁতে দেখিলোঁ আপোনাৰ ট্ৰাক এখন মানে
এক্সিডেণ্ট বুলি ক'ব নোৱাৰি মানে তেওঁ অভাৰলোডৰ কাৰণে চাগে মানে অলপ পাল্টি মাৰা টাইপ হ'ল তো সেই বস্তুটো বেয়া লাগিলে চাব আপোনালোকে আগত আৰু মই ইমানখিনি কথা কৈয়ে মই সামৰিছোঁ কাৰণ কেলৈ মোৰ কোনো কথা মই ক'বও নাজানো জাষ্ট ভিডিঅ'টো বনাইছোঁ এইটো কাৰণে যে সকলোৱে আহক এবাৰ হ'লেও তেওঁৰ চৰণত আপোনালোকে সেৱা এটা জনাওক সেইটোৱে মোৰ মানে শেষ আপোনালোকলৈ মানে কি বুলি কয় ৰিকুৱেষ্ট থাকিব আপোনালোকলৈ দিয়ক ঠিক আছে মই তেওঁৰ গান এটা লগাই